নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ আন এটা ভিডিঅ'লৈ। আজি মই লৈ আহিছো কলডিল দিয়া মাংসৰ ৰেচিপি এটা ভিডিঅ'। গতিকে পলম নকৰি আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। ইয়াৰ বাবে মই লৈছো আধা কেজি ব্ৰইলাৰ মাংস। আদা আৰু নহৰুৰ এটা মিশ্ৰণ তৈয়াৰ কৰি লৈছো। পিঁয়াজ আৰু জলকীয়াখিনিও কাটি ল'লোঁ। তাৰপিছতে এটা কেৰাহীত তেলখিনি দি গৰম কৰিছোঁ আৰু তেলখিনি গৰম হৈ যোৱাৰ পাছত ইয়াত পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি গলি যোৱালৈকে অলপ ভাজি লৈছোঁ। তাৰপিছতে আদা আৰু নহৰুৰ মিশ্ৰণটো তাত দি দিছোঁ। সেইখিনি অলপ ভাজি লৈছোঁ। তাৰপিছতে তাত জলকীয়া দি দিছোঁ। হালধিও দি লৈছোঁ। পিঁয়াজখিনি ইতিমধ্যে ভালদৰে গলি গৈছে আৰু ইয়াৰ পাছতে মই মাংসখিনি ইয়াত দি দিছোঁ। তাৰ পাছতে পৰিমাণ অনুসৰি নিমখ লৈছোঁ। মাংসখিনি অলপ সিজিবলৈ দি এফালে আলু কাটি লৈছোঁ। ইতিমধ্যে মাংসখিনি অলপ ভাজ গৈছেই, দেখিছে আপোনালোকে ৰঙা পৰি গৈছে। তাৰপিছতে মই আলু কেইটুকুৰা দি দিছোঁ। আলু আপোনালোকে নিজৰ জোখৰ অনুযায়ী দিব পাৰে। তাৰপিছতে মই ঢাকি দিছোঁ সিজিবৰ বাবে। অলপ জালুকীয়া কৰিবলৈ মই 2টামান জালুক দি লৈছোঁ ইয়াতে। তাৰপিছতে দি দিছোঁ মই ভাজি থোৱা কলডিলখিনি। এই কলডিলটো আপোনালোকে কেঁচাকৈও দি দিব পাৰে। বাতি লোৱা জালুকখিনিও দি দিছোঁ ইয়াতে। মাংস সম্পূৰ্ণৰূপে ৰেডি হৈ গৈছে আৰু ইতিমধ্যে হৈ গৈছে আমাৰ আজি কলডিল দিয়া মাংসৰ তৰকাৰীখন। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে যদি আপুনি নতুনকৈ আহিছে মোৰ চেনেলটোত তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।